নমস্কাৰ সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহু আৰু নতুন বছৰৰ শুভকামনা আৰু সেৱা জনাইছোঁ। এইবাৰ বহাগ আগৰ দৰে নহয় যদিও অলেখ পৰিৱৰ্তন আৰু নতুন আশাৰ বতৰালৈ প্ৰকৃতিলৈ আগৰ দৰেই বহাগ আহিছে। ঘৰত সোমাই থাকিবলৈ বাধ্য হৈছোঁ যদিও মনত কিছুমান নতুন আশাৰ সঞ্চাৰ হৈছে। মানুহ বন্দী হৈ থকা বাবে প্ৰকৃতি প্ৰদূষণমুক্ত হৈ পৰিছে। মানুহক বন্দী কৰি প্ৰকৃতিয়ে নিজক পৰিষ্কাৰ কৰি লৈছে। গতিকে ইয়াৰ পিছতেই আমি এখন সুন্দৰ পৃথিৱী লাভ কৰিম, সেই আশাৰেই আনন্দৰে পাৰ কৰিছোঁ লকডাউনৰ সময়খিনি। মই পিছে আপোনালোকক এই বছৰৰ বৰ্ষচক্ৰৰ বিষয়ে জনাবলৈহে ভিডিঅ'টো বনাইছোঁ। অসমীয়া মানুহে বহাগৰ আৰম্ভণিতে গণকৰ ওচৰত চোৱাই বছৰটোৰ বাবে অশুভখিনি খণ্ডন কৰি লোৱাটো পৰম্পৰাৰ দৰেই চলি আহিছে। এইবাৰ বহুত মানুহে এইখিনি কৰিব পৰা নাই। মোলৈ বহুতে ফোন কৰি এই বিষয়ে সুধি আছে। সেইবাবেই মই এই ভিডিঅ'টো বনোৱাৰ কথা ভাবিলোঁ। আপোনালোকে নিজৰ নিজৰ জন্ম নক্ষত্ৰ অনুসৰি বৰ্ষচক্ৰ মতে কি পৰিছে জানিব পাৰিব। ভিডিঅ'টোৰ শেষত মই বৰ্ষচক্ৰ মতে অশুভ পৰাসকলে কি কৰিব সেই বিষয়েও জনাই দিম। যাৰ যাৰ জন্ম নক্ষত্ৰ 21, 22 অথবা 23 তেওঁলোকৰ পৰ্বতে ধনাগম পৰিছে। জন্ম নক্ষত্ৰ যদি 24, 25 বা 26 তেন্তে চক্ৰে দৰিদ্ৰতা। যিসকলৰ জন্ম নক্ষত্ৰ 27, 1 নাইবা 2 তেওঁলোকৰ সমুদ্ৰে ভাষণং। যিসকল 18, 19 বা 20 নং নক্ষত্ৰত জন্ম হৈছিল তেওঁলোকৰ স্বৰ্গে সুখ। 15, 16 অথবা 17 নম্বৰ নক্ষত্ৰত জন্ম হোৱাসকলৰ কুৰে সৰ্বসুখ। 3, 4 অথবা 5 নং নক্ষত্ৰত জন্ম লাভ কৰা সকলৰ পৃথিৱীতে পুত্ৰ সম্পত্তি। 12, 13 অথবা 14 নম্বৰ নক্ষত্ৰত জন্ম হোৱা সকলৰ গগনে মানভঞ্জনং। 9, 10 আৰু 11 নম্বৰত যদি আপোনাৰ জন্ম নক্ষত্ৰ হয় তেন্তে এই বছৰ সংখ্যে মহতী লক্ষ্মী। আৰু যিসকল ব্যক্তিৰ জন্ম নক্ষত্ৰ 6, 7 অথবা 8 তেওঁলোকৰ ৰসাতলে মৰণং। এতিয়া যিসকলৰ চক্ৰে দৰিদ্ৰতা পৰিছে তেওঁলোকে ক'লা ছাতি দান দিব। যাৰ সমুদ্ৰে ভাষণং তেওঁলোকে শস্য। গগনে মানভঞ্জনং পৰা সকলে ৰূপ, সোণ, হালধীয়া বস্ত্ৰ আৰু তাম দান দিব। ৰসাতলে মৰণং পৰা সকলে মাটিৰ ঘটত 1 ঘট চাউল, গৰু ঘিউ, সোণ দান কৰিব। দান কৰোঁতে মন কৰিবলগীয়া কথা হ'ল যে সকলো দানৰ লগতে ভোজনী আৰু দক্ষিণা দান দিব লাগে। দান কেৱল সূৰ্যবংশীয় ব্ৰাহ্মণকহে দিব। বৰ্ষচক্ৰৰ দানৰ বাবে নিৰ্দিষ্ট বাৰ নাথাকে, যিকোনো বাৰতে দিব পাৰে। আগবেলা বা 12টা বজাৰ আগত দিব পাৰিলে ভাল। আৰু এইবাৰ যিহেতু বন্ধ হৈ আছে গতিকে এতিয়াই দিব নোৱাৰিলে কি হ'ব বুলি ভয় নাখাব বা চিন্তা নকৰিব। যেতিয়া খোলে, যেতিয়া দিব পাৰে তেতিয়া দিলেই হ'ব। মই এই ভিডিঅ'টোত কালপুৰুষ পূৰ্ণাংগ পঞ্জিকা অনুসৰি এই বছৰৰ আয় ব্যয়াদি গণনা তালিকাখনো দি দিছোঁ। আপোনালোকে নিজৰ ৰাশি অনুসৰি চাই ল'বলৈ নিশ্চয় অসুবিধা নহ'ব। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব যাতে সকলোৱে বৰ্ষচক্ৰ গণনাবোৰ জানিব পাৰে। শেষত বিশ্বত মৃত্যুৰ বিভীষিকা ইমানতে শেষ হৈ যাতে সোনকালে শুভ দিন আৰু শান্তি ঘূৰি আহে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। COVID-19ত মৃত্যুবৰণ কৰা সকলোৰে আত্মাই যাতে চিৰ শান্তি লাভ কৰে। প্ৰণাম।